নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ টপ 10 মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ 21 মে 2021 যিকোনো ধৰণৰ এক্সামৰ বাবে এই কুৱেশ্যনছ কেইটা ইম্পৰ্টেণ্ট হ'ব পাৰে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন which treatment was removed by the ICMR from COVID-19 treatment guidelines COVID-19 ট্ৰিটমেণ্ট বা চিকিৎসাৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনাৰ পৰা কোনটো ট্ৰিটমেণ্ট বা চিকিৎসা ব্যৱস্থা ICMR ৰিমুভ কৰি দিছে বা আঁতৰাই দিছে উত্তৰটো হৈছে প্লাজমা থেৰাপি নেক্সট কোৱেশ্চন নম্বৰ 2 which state has launched a new policy to double its oxygen manufacturing capacity কোনখন ৰাজ্যই নতুন এখন পলিচি লঞ্চ কৰিছে বা আৰম্ভ কৰিছে যাৰ জৰিয়তে অক্সিজেন ম্যানুফ্যাকচাৰিং যি কেপাসিটি তাক ডাবল কৰি দিয়া হ'ব বা দুগুণ কৰি দিয়া হ'ব উত্তৰটো হৈছে অন্ধ্ৰ প্ৰদেশ নেক্সট কোৱেশ্চন নম্বৰ 3 who has been appointed as the batting coach of the Indian women's ক্ৰিকেট টিম ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ বেটিং কোচ হিচাপে কাক নিযুক্তি দিয়া হৈছে উত্তৰটো হৈছে শিৱ সুন্দৰ দাস নেক্সট কোৱেশ্চন নম্বৰ 4 which state government launched the corona মুক্ত পিণ্ড campaign কোনখন ৰাজ্য চৰকাৰে কৰোনা মুক্ত পিণ্ড অভিযান আৰম্ভ কৰিছে উত্তৰটো হৈছে পঞ্জাৱ ৰাজ্য চৰকাৰে নেক্সট কোৱেশ্চন নম্বৰ 5 recently which state government launched the HIT covid app recently বা অলপতে কোনখন ৰাজ্য চৰকাৰে HIT COVID এপ আৰম্ভ কৰিছে উত্তৰটো হৈছে বিহাৰ গভৰ্ণমেণ্ট বা বিহাৰ চৰকাৰে Next question number 6 who has been awarded with Glory of India Award 2020 Glory of India Award 2020 দ্বাৰা কাক সন্মানিত কৰা হৈছে উত্তৰটো হৈছে খুশল কৌশিক Question number 7 which state has launched the Amrit Bahini app and portal কোনখন ৰাজ্য চৰকাৰে অমৃত বাহিনী এপ আৰু পৰ্টেল আৰম্ভ কৰিছে উত্তৰটো হৈছে ঝাৰখণ্ড আৰু এই এপ আৰু পৰ্টেলৰ জৰিয়তে ঝাৰখণ্ডৰ নাগৰিকসকলে তেওঁলোকৰ বাবে চিকিৎসালয়ত অনলাইন বিছনা বুক কৰিব পাৰিব Question number 8 which country has successfully launched the sea observation satellite Hayang 2D কোনখন দেশে সফলতাপূৰ্বকভাৱে সমুদ্ৰীয় পৰ্যবেক্ষণ কৃত্ৰিম উপগ্ৰহ Hayang 2D নামেৰে লঞ্চ কৰিছে বা আৰম্ভ কৰিছে উত্তৰটো হৈছে চাইনা Question number 9 recently in which state mucormycosis was declared an epidemic অলপতে কোনখন ৰাজ্য চৰকাৰে mucormycosis যাক ব্ল্যাক ফাংগাছ হিচাপেও জনা যায় এক মহামাৰী হিচাপে ডিক্লেয়াৰ কৰিছে বা ঘোষণা কৰিছে উত্তৰটো হৈছে ৰাজস্থান চৰকাৰে আজি ভিডিঅটোৰ একেবাৰে শেষৰটো প্ৰশ্ন recently which state government has decided to set up a legislative council in the state অলপতে কোনখন ৰাজ্য চৰকাৰে বিধানসভা পৰিষদ গঠন কৰাৰ ঘোষণা কৰিছে উত্তৰটো হৈছে ওয়েস্ট বেংগল গতিকে আজিৰ ভিডিঅটোত ইমানেই আশা কৰো ভিডিঅটো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅটোৰ পৰা উপকৃত হ'ব যদিহে ভিডিঅটো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা ঘণ্টা বেলটো বজাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ